প্ৰগ্ৰাম কৰি আহিব গতিকে এতিয়া প্ৰথমেই আমাৰ ইয়াৰ পিছত আমাৰ আলিমূৰত আৰু এখন আধাইলা অনুষ্ঠান আছে গতিকে বিধায়ক মহোদয়কে তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ লাইনৰ পথৰ আধাইলা অনুষ্ঠানত উপস্থিত থকা আমাৰ SGO বাগী ডাঙৰীয়া আৰু আমাৰ মনোহৰী আৰু মাদাৰঘাটৰ জেনেৰেল মেনেজাৰ সিং সাহেব নহয় জানো সিং বুলি ধৰি লৈছোঁ আৰু তাৰপিছতে উপস্থিত থকা সমাজ সেৱক অজয় গগৈ ডাঙৰীয়া প্ৰাক্তন জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ ডাঙৰীয়া উপস্থিত থকা সাংবাদিক বন্ধু সুৰজ দত্ত ডাঙৰীয়া উপস্থিত থকা সমাজ সেৱকসকল তাকে প্ৰমুখে কৰি ঝুমুৰ দলৰ নৃত্য পৰিৱেশন কৰা আৰু ঝুমুৰ দলটিক মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোকৰ যি মৰম তাৰ কাৰণে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা RIDFৰ যোগেদি বাগিচাসমূহত কিছু বাগিচাত আমি 1 কোটি টকাকৈ পুনৰ আগতে 1 কোটি টকা দিয়া হৈছিল পুনৰ আকৌ এই বাগিচাখনৰ লাইনৰ কিছু ৰাস্তা 2 নং পকা লাইন কেন্দুগুৰি লাইন মদাৰঘাট টি হস্পিটেল ৰোড গুদাবাহাৰ থান ৰোড বাইলেন 1 2 3 and 4 of 2 নম্বৰ পকা লাইন আমি নিৰ্মাণৰ কাম হাতত ল'ম আৰু আপোনালোকে জানে এইখন চৰকাৰে 2016 চনৰ পৰা ধাৰাবাহিকভাৱে বাগিচাই হওক গাঁৱৰে হওক লাইনৰ ৰাস্তাই হওক বিজুলীৰ ক্ষেত্ৰতে হওক সকলো দিশতে এই চৰকাৰখনে গুৰুত্ব প্ৰদান কৰি আহিছে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি 1-1.5 মাহৰ ভিতৰতে আমি আপোনালোকৰ যিটো মেইন ৰাস্তা যিটো গুদাবাহাৰ আপোনালোকৰ যিটো এটি ৰোডলৈ ওলোৱা যিখন দলং ইতিমধ্যে চেংচন হ'ল টেণ্ডাৰ হ'ল আৰু আপোনালোকক 1 মাহৰ 1.5 মাহৰ পিছতে ইয়াৰ কাম আমি শুভাৰম্ভ কৰিম আপোনালোকে দিকমলৈ বজাৰ কৰিবলৈ যোৱাৰ ক্ষেত্ৰতে হওক ডিব্ৰুগড়লৈ যোৱাৰ ক্ষেত্ৰতে হওক তিনিচুকীয়ালৈ যোৱাৰ ক্ষেত্ৰতে হওক আগতে বহুত অসুবিধা হৈ আহিছিল কিন্তু এই বিভাগে ইতিমধ্যে গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা ইয়াৰ DPR প্ৰস্তুত কৰি তেওঁলোকে বহুত কষ্ট কৰি আমাৰ SGO ডাঙৰীয়া বাগী ডাঙৰীয়া আছে তেখেতক সঁচাকৈ মই ধন্যবাদ দিব লাগিব তেখেতে মই সুধো প্ৰতিটো কথাই তেখেতে উত্তৰ দিব পাৰে যে কোনটো ৰাস্তা মই হয়তো নলেজত নাথাকে জনপ্ৰতিনিধি হিচাপে কিন্তু তেখেতক সোধাৰ লগে লগে তেখেতে মোক ক'ব পাৰে যে আমুক ৰাস্তাটো এনেকৈ আছে আমুক ৰাস্তাটোৰ নাম এইটো আমাৰ লোক নিৰ্মাণ বিভাগৰ পৰা এনেকৈ নামটো আছে আৰু সেইটো ৰাস্তা হয় নহয় আকৌ মই তেখেতক সুধো তেখেতে কয় হয় সেইকাৰণে এই ৰাস্তাটো হৈ যোৱাৰ লগে লগে আপোনালোকে ভাবক যে আপোনালোকৰ স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে হওক আজি এম্বুলেন্সখন যোৱাৰ ক্ষেত্ৰতে হওক কিমানখিনি সুবিধা হ'ব যথেষ্ট মই ভাবোঁ সুবিধা হ'ব এটা শৈক্ষিক সমাজ গঢ় দিবলৈ হ'লে অৰ্থনৈতিকভাৱে আগুৱাবলৈ হ'লে আমি আমাৰ ৰাস্তা পদূলি ভাল হ'বই লাগিব আজি বোকাৰ দিনত যদি কোনোবা দিকম স্কুললৈ যায় এই ৰাস্তাটো কেনেকুৱা অৱস্থা হৈ আছে এতিয়ালৈকে হৈ আছে এই ৰাস্তাটো হৈ যোৱাৰ পিছত দিকম হাইস্কুললৈ যোৱাৰ ক্ষেত্ৰতে হওক চাবুৱা কলেজলৈকে যোৱাকেই হওক লাহোৱাল কলেজলৈ যোৱাকেই হওক অন্ততঃ আমাৰ ল'ৰা ছোৱালীবিলাকে কলেজ স্কুল হায়াৰ ছেকেণ্ডেৰী ইউনিভাৰ্চিটিলৈকে যাবৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ নকৰিব অৰ্থাৎ কেতিয়াও নাযাওঁ বুলি নক'ব যেতিয়া ৰাস্তা পদূলি ভাল হ'ব আজি এম্বুলেন্স এখনে যদি এইফালে ঘূৰি যাওঁতে 1 ঘণ্টা লাগে সেইফালেদি গ'লে আমাক 15 মিনিট সময় লাগিব তো এই সুবিধাখিনিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা আমি জনাবই লাগিব তেখেতে দিয়াৰ কাৰণেহে আজি আমি এই ৰাস্তাবিলাক নিৰ্মাণ কৰিব পাৰিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদায় সুস্বাস্থ্য হৈ থাকক আৰু আমাৰ সমাজখনৰ কাৰণে আমাৰ জাতিৰ কাৰণে যাতে আপুনি এই ধৰণে কাম কৰি যাওক ইতিমধ্যে আপোনালোকে জানে যে যোৱা সময়খিনিত বহাগ বিহুৰ সময়ত আমাৰ বিশ্ব দৰবাৰলৈকে বিহুক আমি পৰিচয় কৰাইছিলোঁ প্ৰায় 10,000 নাচনীয়ে তাত নাচিছিল ঢুলীয়া নাচনীয়ে আৰু সেইটো বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল আৰু এইবাৰ মেগা ঝুমুৰ ইতিমধ্যে মেগা ঝুমুৰৰ কাৰণে সমষ্টি ভিত্তিক সিলেকশ্যন প্ৰক্ৰিয়া জিলা ভিত্তিক সিলেকশ্যন প্ৰক্ৰিয়া মাষ্টাৰ ট্ৰেইনৰ যোগেদি তেওঁলোকক সিলেকশ্যন প্ৰক্ৰিয়া কৰি যোগেদি ইতিমধ্যে গুৱাহাটীত 24 তাৰিখে এই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰ নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'লে আৰু অসম চৰকাৰৰ সকলো ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকক গুৱাহাটীলৈকে নিয়া খোৱা থকা বোৱা আৰু এটা মাননীও দিয়া আমাৰ যিসকল নাচনী ঢুলীয়া যাব তেওঁলোকে এটা মাননী দিয়াৰ কাৰণেও অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ডাঙৰ সিদ্ধান্ত লৈছে কাৰণ আমাৰ জাতিৰ পৰিচয় যেনেকৈ আমি
বিহু আমাৰ জাতিৰ পৰিচয়, আমাৰ ঝুমুৰ আমাৰ জাতিৰ পৰিচয়। আজি বিহুক আমি বিশ্বৰ দৰবাৰ দিলোঁ, এতিয়া আমি এইবাৰ ঝুমুৰক আমি বিশ্বৰ দৰবাৰ দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'লে। ঠিক সেইধৰণে অহাবাৰ বাগৰুম্বা নৃত্যই আমাৰ এইটো বিশ্বৰ দৰবাৰ নিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে। অহাবাৰ আমি বাগৰুম্বাৰে আমি এইটো বিশ্বৰ দৰবাৰলৈ নিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে। এইজন মুখ্যমন্ত্ৰীয়ে সামাজিকভাৱে আমাৰ বাগিচাবিলাকত ৰাস্তা পদূলিকে হওক, ইলেক্ট্ৰিফিকেশ্যনৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ স্কিম চলি থাকিব। এইটো জানে আপোনালোকে, অৰুণোদয় এতিয়া আকৌ পুনৰ নৱীকৰণ হ'ব। বহু নোপোৱা মানুহ আছিলে, বহু মানুহৰ ৰেচন কাৰ্ড নাছিলে, সেইবিলাক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে বহু মানুহে ৰেচন কাৰ্ড মদাখাত থকা বাগিচাত নাছিল। বিগত সময়ত ওচৰৰ মানুহ ঘৰে চাউল পালে ইঘৰে নাপায়, বা আয়ুষ্মান কাৰ্ডৰ যোগেদি তেওঁলোকে সুবিধা যি পাব লাগে সেই ওচৰৰ ঘৰে পায়, কিন্তু ওচৰৰ ঘৰে নাপাইছিল। কিন্তু এতিয়া সম্পূৰ্ণ 100% মই ভাবোঁ যে প্ৰায় বোৰৰ হাতৰ ৰেচন কাৰ্ড হৈছে। 2-1 যদি বাচি গৈছে, সেইখিনিকো আমি এপ্ৰিল মাহৰ পিছত দিয়াৰ কাৰণে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকাৰণে মই ভাবোঁ যে ৰেচন কাৰ্ডৰ পৰা লৈ আমাক যে বেংকৰ একাউণ্ট খোলোৱা হৈছিল, জিঅ' একাউণ্ট, আমি সকলোৱে জানো যে জিঅ' একাউণ্টৰ যোগেদি যে আমাৰ ধন পুৰস্কাৰ মেলা হৈছিল, আৰু সেই ধন পুৰস্কাৰ মেলাৰ যোগেদি বেংকৰ লগত তেওঁলোকক সংযোগ কৰা হৈছিল। পইচা ডাঙৰ কথা নহয়, 5,000 টকা 7,000 টকা ডাঙৰ কথা নহয়, কিন্তু বেংক চিনি পোৱা অৱস্থা কৰিলে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাধ্যমেৰে আমাৰ বাগিচাৰ চাহ শ্ৰমিকসকলৰ বেংকৰ একাউণ্ট ফ্ৰীকৈ খোলোৱা হ'ল। আৰু এতিয়া সেই একাউণ্টৰ যোগেদি এই অক্টোবৰ মাহত, অক্টোবৰ পূজাৰ আগে আগে আপোনালোকক আকৌ সেই আগতে এবাৰ দিছিলোঁ আমি যেনেকৈ ধন পুৰস্কাৰ মেলা যোগেদি, এইবাৰ আমি এটা বেলেগ আঁচনিৰে আপোনালোকৰ সেই যিসকল পাৰ্মানেণ্ট ৱৰ্কাৰ, যিবিলাক টেম্পৰাৰী আপোনালোকৰ ৱৰ্কাৰ আছে, প্ৰত্যেকে যাতে আপোনালোকৰ, এইটো গুৰুত্বপূৰ্ণ কথা, আপোনালোকৰ বেংক পাছবুকবোৰ আপোনালোকে আপডেট কৰি ৰাখিব দেই। KYC যদি কাৰোবাৰ খেলি মেলি হৈ আছে, বেংকৰ পাছবুক যদি বন্ধ হৈ আছে, তেতিয়াহ'লে আপোনালোকে এইখিনি ঠিক কৰি ল'বৰ কাৰণে মই মেনেজাৰ ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ। অসম চৰকাৰৰ পৰা আমি এটা বাগিচাৰ যিসকল শ্ৰমিক আছে, পূজাৰ সময়ত এইবাৰ আমিও তেওঁলোকক আমাৰ চৰকাৰৰ তৰফৰ পৰা যোৱাবাৰ ধন পুৰস্কাৰ মেলা দিছিলোঁ, আৰু এইবাৰ বেলেগ এটা স্কিম হ'ব, যিটো স্কিমৰ যোগেদি কেজুৱেল লেবাৰ আৰু পাৰ্মানেণ্ট লেবাৰ এই গোটেইখিনিকে আমাৰ দিবৰ কাৰণে সিদ্ধান্ত লৈছে। সেইকাৰণে এই লিষ্টখন আপোনালোকে এতিয়াৰ পৰা তৈয়াৰ কৰি ৰাখিব, যাতে কোনো বাকী ৰৈ নাযায়। কাৰণ আমি চৰকাৰে দিবলৈ প্ৰস্তুত আছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে দিবলৈ প্ৰস্তুত আছে, কিন্তু আমি বাগিচা কৰ্তৃপক্ষই যাতে এইখিনি ক্ষেত্ৰত সম্পূৰ্ণ নিখুঁতভাৱে ছাৰ্ভে কৰি যাতে এই লিষ্টখন তৈয়াৰ কৰিবৰ কাৰণে আগতীয়াকৈ মই এটা সূচনা আপোনালোকক দিছোঁ। খুব সোনকালে আহি আছে এইটো, কাৰণ আপোনালোকক বিচাৰি দিব 3 দিনৰ ভিতৰত, 4 দিনৰ ভিতৰত, দৌৰা দৌৰি হয়। সেইকাৰণে প্ৰাৰম্ভিকভাৱে আপোনালোকে এই কামখিনি সম্পূৰ্ণ কৰি থ'ব, কাৰণ এই মানুহখিনিক আমাৰ বেংকৰ লগত কাৰ কেনেকৈ মানে এটা সম্বন্ধ যোগাযোগটো তেওঁলোকে ৰাখিবৰ কাৰণে চৰকাৰে আঁচনিখন লৈছে। পইচাটো ডাঙৰ কথা নহয়, 5,000 7,000 একেদিনাই বজাৰ কৰিলে শেষ হৈ যায়, কিন্তু এটা সুবিধাৰ কাৰণে এই কামটো কৰা হৈছে, যাতে তেওঁলোকৰ বেংকৰ লগত এটা সম্বন্ধ লয়, গঢ় লয়, তাৰ কাৰণে চৰকাৰে এই ব্যৱস্থা লৈছে। বাগিচাসমূহত এম্বুলেঞ্চ দিয়াৰ ব্যৱস্থা কৰা হ'ল। বাগিচা প্ৰতিখন বাগিচাত মই বিধায়ক হোৱাৰ পিছত এখন দিয়া হৈছিল বাগিচাসমূহত। পুনৰ আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এম্বুলেঞ্চ পাইছে ন, এম্বুলেঞ্চ দিছে। কাৰ কাম দিছে যে আমাৰ আগতে কোনো চৰকাৰে এইবিলাক কথা চিন্তাই কৰিব পৰা নাছিল। এইবিলাক বিগত বহু চৰকাৰ গ'ল, বহু চৰকাৰ আহিল, কিন্তু সেই সময়ত কোনেও চিন্তা কৰিব পৰা নাছিল যে বাগিচাত এম্বুলেঞ্চ দিব লাগে, বাগিচাৰ পথ বনাব লাগে। মই চাবুৱাৰ MLA আছিলোঁ তেতিয়া এখন বাগিচা আছিল হাতীয়ালি টি ষ্টেট, 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ভিতৰত, তাতে আপোনাৰ ইলেক্ট্ৰিকৰ ব্যৱস্থা নাছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত, মই তাত বিধায়ক হোৱাৰ পিছত আমি সেইখন বাগান 100% ইলেক্ট্ৰিফিকেশ্যন কৰা হ'ল। আৰু আমাৰ দীনদয়াল উপাধ্যায় গ্ৰাম বৈদ্যুতিক যোজনা যোগেদি, সৌভাগ্য আঁচনিৰ যোগেদি ইতিমধ্যে প্ৰতিখন বাগিচা গাঁৱত ইতিমধ্যে ইলেক্ট্ৰিকৰ ব্যৱস্থা কৰা হ'ল। সেইকাৰণে এই কথাখিনি মই এইকাৰণে কৈছোঁ যে এইখন চৰকাৰে আমাৰ বাগিচা অঞ্চলৰ কথাই হওক, গাঁও অঞ্চলৰ কথাই চিন্তা কৰি এই ধৰণে কাম কৰাৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে। সেইকাৰণে মই আপোনালোকক এটা শেষত আহ্বান জনাম, এতিয়া ৰাস্তাটো আমি বনাই গুচি যাম, ঠিকাদাৰে ৰাস্তা বনাই গুচি যাব, কিন্তু সেই ৰাস্তাটো আমি বহু সময়ত দেখিছোঁ যে গাঁৱলৈ যেতিয়া যাওঁ, যেতিয়া বাগিচালৈ যাওঁ, ৰাস্তাবোৰ বনোৱাৰ পিছত ছাইডত আমাৰ কিছুমান বন জগে, তাত অলপ থাকে, তাত বালি থাকে, তাৰ পৰা অলপ কিবা হ'লেই বন গজি যায়, আৰু শেহত ৰাস্তাটো ঠেক হৈ আহি থাকে। সেইকাৰণে মই এটা অনুৰোধ জনাম, এতিয়া 2 নং পকা লাইনটোৱে আছে, 2 নং পকা লাইনত আমি 20 ঘৰ মানুহ আছোঁ, আমি 20 টকা পইচা তুলিলোঁ, আমাৰ 400 টকা হাতলৈ আহিল। আমি সেই 400 টকাই কোনোবা এজন মানুহক আমি 200 টকা দিলোঁ, তই 200 লিটাৰ দৰৱ, 150 লিটাৰ দৰৱ মাৰি দিলে আমাৰ সেই 100 মিটাৰ 150 মিটাৰ আমাৰ হৈ যাব। একদম 2,4-D বা গেমক্সিন বা ৰাউণ্ড আপ দি পেলাই যদি ছাইডটো মাৰি দিয়ে, 3 বছৰলৈকে নুঠে, 3 বছৰ পিছত অলপ
বন্ধ হৈ যাব সেইকাৰণে সেইখিনি ব্যৱস্থা নিজে কৰিব লাগিব সেইখিনি আৰু পুনৰ লোক নিৰ্মাণ বিভাগ বা ঠিকাদাৰ আহি পেলাই সেই কাম নকৰে সেইকাৰণে মই বিনম্ৰতা আহ্বান জনাম ৰাস্তাটো হৈ যাব হৈ যোৱাৰ পিছত কিন্তু পৰৱৰ্তী সময় কাৰণ এইবোৰ যুগমীয়া ৰাস্তা এইটো পেপাৰ ব্লক ই বেয়া নহয় কেতিয়াও এই বেয়া হোৱা ৰাস্তাই এইটো ভিটামিন হ'লে অলপ দিনৰ পিছত হয়তো 3 বছৰ 4 বছৰ 5 বছৰ পিছত অলপ বৰষুণ পালে এৰি যায় কিন্তু পেপাৰ ব্লক ৰাস্তা জীৱনত কেতিয়াও নেৰে সেইকাৰণে মই আপোনালোক কৈছো যে যাতে ৰাস্তাটো আপোনালোকে 2 বছৰ 3 বছৰ পিছত সাইডত গেমক্সিন 240 মিলাই পেলাই 20 ঘৰ মানুহ আছে 20 টকা দি আমি গেমক্সিন কিনি আনিলো 1 লিটাৰ বা আধা লিটাৰ কিনি আনিলো 100 লিটাৰ পানী মিলালো আমি সাইডেদি মৰাই দিলো ধুনীয়াকে বছৰකට এদিন নোৱাৰিম নেকি ৰাস্তাটো নিজৰ অহা যোৱা ৰাস্তাটো ভাল কৰি ল'বৰ কাৰণে সেইখিনি দায়িত্ব আপোনালোকক অৰ্পণ কৰিছো আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাক এটা পঢ়া শুনাত আপোনালোকে গুৰুত্ব দিয়ক চৰকাৰে যি ব্যৱস্থা ল'ব লাগে ল'ব অনাগত দিনত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াবৰ কাৰণে বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুখিনি চিন্তা কৰিছে বহু ইউনিফৰ্ম বা লৈ পাঠ্যপুথিৰ পৰা লৈ বিনামূলীয়া কৰিছে আপোনালোকে সেইখিনি ক্ষেত্ৰত সদায় সহযোগিতা কৰিব ল'ৰা ছোৱালীক ভাল ধৰণে পঢ়া শুনা কৰক যাতে মানৱ সম্পদ হিচাপে আমালৈ গৌৰৱ কঢ়িয়াই আনক আৰু চাহ জনগোষ্ঠীৰ সন্তানে আজি ডিব্ৰুগড় আয়ুক্ত উপায়ুক্ত ডিচি ডিপুটি কমিশনাৰ আয়ুক্ত বিক্ৰম কৈৰী কৰ পুত্ৰ তেখেত হ'ল আমাৰ চাহ শ্ৰমিকৰ এজন পুত্ৰ আৰু সেইজন হ'ল আমাৰ শিলচৰ এখন চাহ বাগিচাৰ লাইনত থকা আৰু সেইজনে আমাৰ প্ৰথম ব্যক্তি MLA MP সেইবোৰ পিছৰ কথা কিন্তু প্ৰথম ব্যক্তি কোন ডিচি কোন যোন আহিলে সুধিব MLA কোন নুসুধে ডিচি কোন চবেই সুধিব আৰু সেইজনে হ'ল বিক্ৰম কৈৰী ডিব্ৰুগড়ৰ প্ৰথমজন ব্যক্তিয়ে হ'ল বিক্ৰম কৈৰী সেইকাৰণে বিক্ৰম কৈৰী আপোনালোকৰ সন্তান এই চাহ শ্ৰমিকৰ সন্তান গৈ জিলা আয়ুক্ত হৈছে চাহ শ্ৰমিকৰ সন্তান গৈ ডক্টৰ ইঞ্জিনিয়াৰ হৈছে 19টালৈকে কোটা বৃদ্ধি কৰা হৈছে তো সেইকাৰণে পঢ়া শুনা কৰক আমাৰ মাজৰ পৰা আপোনালোকৰ মাজৰ পৰা যেন নোলাব ল'ৰা ছোৱালী যে মানৱ সম্পদ হিচাপে গঢ় লৈ নোলাব মই কেতিয়াও নুই কৰিব নোৱাৰো কাৰণ দেখি আহিছো দীপালী কুৰ্বী লাভৰ বিধানসভা সমষ্টিৰ আছিল আগতে জগাই SES এতিয়া গৈ আমাৰ ADC হৈ আছে তো বহুত উদাহৰণ আছে মই এই জাষ্ট কথাটোহে কৈছো SP আছে DSP আছে এডিশনাল SP আছে এই চাহ জনগোষ্ঠীৰ পৰা আজি বহুত শিক্ষিত হৈছে ইউনিভাৰ্চিটিলৈ গৈছে কলেজলৈ গৈছে আগতে এটা লাইনৰ যদি বিচাৰিলোহেঁতেন আজি 20-25 বছৰ আগতে মেট্ৰিক পাছ কৰা ল'ৰা এটা নাছিল এতিয়া মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ BA পাছ ডক্টৰ ইঞ্জিনিয়াৰ বাগিচাই হৈছেগৈ কাৰণ আমি সদায় নিজৰ ল'ৰা ছোৱালীক ভাল ধৰণে পঢ়া শুনাৰ কথা চিন্তা কৰক বেলেগ কথা বাদ দিয়ক যিটো চৰকাৰে দিব লগা ৰাস্তা পদূলি যি দিব লাগে এম্বুলেন্স দিব লাগে এম্বুলেন্স দিব সেইখিনি গভৰ্ণমেণ্টৰ আগতে নিদিয়া কংগ্ৰেছ চৰকাৰে কিন্তু কংগ্ৰেছ বুলিয়ে কৈছো মই আগতে নিদিছিলে এইবিলাক বস্তু কিন্তু এতিয়া দিয়ে হয় ন জেনেৰেল মেনেজাৰ চাপক আপুনিতো বহুত বাগানত ঘূৰিলে আগতে দিছিলে বাগিচাত কওকচোন কিবা বস্তু সঁচা কথা কৈছো মই 40 বছৰত যেটো ডেভেলপমেন্ট লাষ্ট 8-10 বছৰ দেখিলো মই 30 ইয়াৰ্ছ সঁচা কথা ব্যক্তিগত কথা মই নিজেই ক'ব পাৰো এইটো গৰ্বেৰে কাৰণ আগতে কোনো ব্যৱস্থাই নাছিল এতিয়া সেই ব্যৱস্থাৰ মাজত অনাছে আৰু এতিয়াও বহুত কাম কৰিব লগা আছে এনেকুৱা নহয় যে কাম শেষ হৈ গ'ল এতিয়াও বহুত কাম কৰিব লগা আছে সেই কাম আমি আগুৱাই নিব লাগিব আৰু সকলোৱে সহযোগিতা বিচাৰিছো আগন্তুক দিনত সকলোৱে মিলিত প্ৰচেষ্টাৰে আমাৰ মদাৰখাট চাহ বাগিচাখন সঠিকভাৱে অৰ্থনৈতিকভাৱে সকলো দিশতে আগুৱাই নিবৰ কাৰণে আপোনালোকৰ পৰা আমি সহযোগিতা কামনা আমি বিচাৰিছো আৰু আপোনালোক সকলোৱে যাতে সহযোগিতা আগবঢ়াব শেষত মই বিশেষ ক'বলগীয়া নাই পুনৰ আজি আপোনালোক প্ৰতিকূল বতৰৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো নমস্কাৰ ধন্যবাদ